নমস্কাৰ বন্ধুসকল RC লখিমপুৰ এই ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ বহুদিনৰ পাছত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যদি আপোনালোকে RC লখিমপুৰ এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকৰ বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব গতিকে আহকচোন আজি আমি আমাৰ ভিডিঅ'ৰ মেইন বিষয়টোলৈ যাওঁ 2024 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BSc BCom কমপ্লিট কৰিব তেওঁলোকৰ কাৰণে ভিডিঅ'টো যুগুত কৰা হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে BA BSc BCom কমপ্লিট হোৱাৰ পিছত এন্ট্ৰেন্স পৰীক্ষাৰ বাবে হাজু হ'ব কিহৰ এন্ট্ৰেন্স ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ আগ মুহূৰ্তত তোমালোকে কি কৰিব লাগিব এন্ট্ৰেন্স দিব লাগিব এন্ট্ৰেন্স দিয়াটো বাধ্যতামূলক এন্ট্ৰেন্স পৰীক্ষাৰ অবিহনে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তোমালোকে MA MSc MCom কৰাটো সম্ভৱ নহয় গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ হলে প্ৰথমতে লাগিব তোমালোকৰ এন্ট্ৰেন্সত ভাল মাৰ্কস সেই মাৰ্কসৰ ওপৰত ডিপেন্ড কৰিহে তোমালোকে কি কৰিব পাৰিবা এই কোৰ্সখিনি কৰিব পাৰিবা PG কোৰ্সটো কৰিব পাৰিবা যা পোষ্ট গ্ৰেজুৱেট যোনটো কোৰ্স হয় হেতু লব পাৰিবা মানে MA MSc MCom পঢ়িব পাৰিবা গতিকে তেওঁলোকৰ কাৰণে ভিডিঅ'টো মই যুগুত কৰিছো ইয়াৰ আহিছে অফিস অফ দা ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটি আসাম ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যিটো ৰেজিষ্ট্ৰাৰ অফিসৰ পৰা এখন নোটিস আহিছে ডেটটো হৈছে 7 মে 2024 তাত লিখা আছে Notification Dibrugarh University Postgraduate Entrance Test DUBZET Dibrugarh University Postgraduate Entrance Test to কি বুলি কয় short form DUBZET 2024 for admission to the various postgraduate program of Dibrugarh University and its affiliated and autonomous college academic session 2024 to 2025 ইয়াত দিলে যে 2024-25 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব অৰ্থাৎ এডমিশন কৰিব তেওঁলোকৰ কাৰণে এই নোটিছখন যুগুত কৰা হৈছে তাৰ সমান্তৰালভাৱে কি কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ডাৰত বা অধীনত যিমান MA কোৰ্সটো বা BSc BCom MA MCom এনেকুৱা ধৰণৰ যিবোৰ কোৰ্স আছে এইখিনি কোৰ্সৰ কাৰণে এফিলিয়েটেড কলেজৰ কাৰণে এই নোটিছখন গুৰুত্বপূৰ্ণ মানে এডমিশনৰ ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যিটো প্ৰযোজ্য হ'ব মানে এফিলিয়েটেড কলেজৰ ক্ষেত্ৰত হেতুই হ'ব মানে ইয়াত উল্লেখ কৰিছে কোন বছৰৰ কাৰণে 2024-25 বৰ্ষৰ কাৰণে ইয়াত দিছে অনলাইন এপ্লিকেশন are invited from the intending eligible candidate for appearing in the Dibrugarh University Postgraduate Entrance Test DUBZET যে অনলাইন আবেদন প্ৰক্ৰিয়াৰ কাৰণে কি কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলক জনোৱা হৈছে 2024 admission to the following academic program conducted by Dibrugarh University and its affiliated and autonomous college in the academic session 2024-5 যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিবৰ কাৰণে DUBZET কি কৰা হৈছে DUBZETৰ কাৰণে কি কৰা হৈছে নটিফিকেশন আহিছে আৰু এই নটিফিকেশনখনৰ সমান্তৰালভাৱে কি হ'ব হেখনৰ আন্ডাৰতে কি হ'ব অটোনমাস কলেজত যি MA কৰিব তেওঁলোকৰ কাৰণেও এই নোটিছখন প্ৰযোজ্য হ'ব গতিকে প্ৰগ্ৰাম এণ্ড সাবজেক্ট বিষয়খিনি কি আছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বা তাৰ এফিলিয়েটেড কলেজত বা আন্ডাৰ যোনবোৰ কলেজ আছে তাত MA কৰিবৰ কাৰণে কি সাবজেক্ট আছে এন্থ্ৰোপলজি আছে আসামিজ আছে বড়ো আছে ইকোনমিক্স আছে এডুকেশন আছে ইংলিশ জিওগ্ৰাফি হিষ্ট্ৰি ম্যাথমেটিক্স পলিটিক্যাল সায়েন্স ফিলসফি সোশিয়োলজি এণ্ড ষ্টেটিষ্টিক্স এইকেইটা কি হ'ল 800 ভিতৰত ধৰা হৈছে এই সাবজেক্ট কিটাৰ কাৰণে এলিজিবিলিটি টু মানে যোগ্যতা লাগিব এন্ট্ৰেন্স এটা দিবলৈ যাওঁতে যোগ্যতা লাগিব ব্যাচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্স ইন দা কনসাৰ্নেড সাবজেক্ট securing at least 45 marks equivalent get point কিমান লাগিব 45% ব্যাচেলৰ ডিগ্ৰী উইথ at least 50%
marks in the subject applied for admission and 45 marks in aggregate in case the candidate general program equivalent get point. Candidate pass the qualifying examination in CBCS must have studies minimum 24 credit in the subject applied for admission. Yet 50 marksৰ কথা ক'লে আৰু এডমিশনৰ কাৰণে কি বুলি কৈছে 45 marks মুঠতে মিনিমাম 50% লাগিবই ইয়াত ক্ৰেডিট সিস্টেমটো কথা কৈ দিছে তাৰপা আহিলে মাস্টাৰ অফ সায়েন্স এমএসসি কথা কৈছে এমএসসি কৰিবৰ কাৰণে কি কি সাবজেক্ট আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এন্থ্ৰোপলজি আছে এপ্লাইড জিঅলজি আছে কেমিষ্ট্ৰি আছে জিওগ্ৰাফি আছে লাইফ সায়েন্স ম্যাথমেটিক্স ফিজিক্স এন্ড ষ্টেটিষ্টিক্স এইগিটা বিষয়ত কি কৰিব পাৰিব এমএসসি কৰিব পাৰিব ইয়াত ওপৰত দিয়া CBCS must have studies minimum 24 credit এইখিনি কথাকে ইয়াত কৈছে যে আৰ্টছৰ ক্ষেত্ৰত যিখিনি নিয়ম লাগিব 50% এটো একেটাই মানে এমএসসি ক্ষেত্ৰটো লাগিব মাস্টাৰ অফ কমাৰ্চ কমাৰ্চৰ ক্ষেত্ৰত কি লাগিব ফাইনান্স কি আছে সাবজেক্ট ফাইনান্স এন্ড মাৰ্কেটিং আছে হয়নে তাৰপা এইখিনি মই পঢ়ি নাথাকো সবৰে ক্ষেত্ৰত মানে এন্ট্ৰেন্স দিবৰ কাৰণেও বা এডমিশন লবৰ কাৰণেও কিমান মাৰ্কস লাগিব 45 আৰু 50% দুইটা মিলাই কৈছে দুইটা মিলাই মানে এটো কথা কৈছে এডমিশন লবৰ কাৰণে কি লাগিব এপ্লাইড ফৰ এডমিশনৰ কাৰণে 50% লাগিব এগ্ৰিগেট কিমান হ'ব লাগিব 45 মাৰ্কস MSc in biotechnology and bioinformatics বায়ো এমএসসি যি সকলে কৰিব এমএসসি ভিতৰত কি এটা সাবজেক্ট আছে বায়োটেকনলজি কৰিব এন্ড বায়োইনফৰমেটিক্স হেতু কাৰণে কিমান লাগিব ইয়াত ক্যান্ডিডেট উইথ এ ব্যাচেলৰ ডিগ্ৰী from a recognized university institution in biological science agricultural science veterinary science pharmaceutical science medical science with minimum 50% marks in aggregate equivalent get point তেতিয়ালে এই বায়ো এমএসসি বায়োটেকনলজি এন্ড বায়োইনফৰমেটিক্স এই সাবজেক্টত কি কৰিব লাগিব তাত যদি অধ্যয়ন কৰিবলৈ যায় ছাত্ৰ ছাত্ৰী সকল তেওঁলোকৰ পাৰ্সেন্ট কিমান থাকিব লাগিব 50% থাকিব লাগিব কি বিষয়ত থাকিব লাগিব ইয়াত আছে যে কি আছে ৰিকগনাইজ সৰকাৰৰ যোনখন স্বীকৃতি ইউনিভাৰ্সিটি বা ইনষ্টিটিউশন বায়োলজিক্যাল সায়েন্স এগ্ৰিকালচাৰেল সায়েন্স veterinary science pharmaceutical science medical science এই বিষয় কেইটাত কিমান পার্সেন্ট থাকিব লাগিব 50% থাকিব লাগিব 5 নম্বৰ পইণ্টত আছে MA in mass communication সাংবাদিকতাৰ যোনটো বিষয় আছে হেতু কথা কৈছে ইয়াত দিছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কিমান লাগিব ব্যাচেলৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন from recognized university with minimum 45 marks লাগিব ইয়াৰ কাৰণে MA in women studies এটো মানে কি কথা কৈছে সেন্টাৰ কথা কৈছে তে MA in women studies ৰ ক্ষেত্ৰটো কিমান লাগিব 45 marks লাগিব অনাৰ্সত কিমান লাগিব 45 marks MA in applied psychology এটো সেন্টাৰে হয় ইয়াত সাইকোলজি এটা সেন্টাৰ হেতু সেন্টাৰ অধ্যয়ন কৰিবলৈ যাওঁতে কিমান লাগিব 45 marks লাগিব এটো পঢ়ি দিছো তথাপি 7 পইণ্ট candidate having bachelor degree excluding fine arts including a medical degree and other technical graduate from Dibrugarh University or any other university recognized by UGC with at least 45 marks in major honors or 50 marks in aggregate point of 50 or 45 marks major থাকিব লাগিব at least MAd ৰ কাৰণে কিমান লাগিব MAd recognized by NCT NCT's দ্বাৰা স্বীকৃতিপ্ৰাপ্ত যিটো MAd কোৰ্স আছে তাৰ ক্ষেত্ৰত কি হ'ব obtain at least 50% marks or equivalent grade in the following B.Ed লাগিব MAd কৰিবলৈ যাওঁতে কি লাগিব B.Ed লাগিব BA B.Ed লাগিব BSc B.Ed লাগিব integrated B.Ed DL B.ELD DLID লাগিব with an undergraduate degree with 55 marks B.Ed কৰিবলৈ যাওঁতে DLID টো থাকিব লাগিব বুলি কৈছে ইয়াত
হয়নে নহয় DLI ঠিকেই গতিকে সেই বিষয়কেইটাত কিমান থাকিব লাগিব MA কৰিবলৈ যোৱাৰ আগতে আপুনি BA কৰি থৈছে আৰ্টছত হওক এডুকেশ্যনত হওক ছায়েন্সত হওক তেতিয়া ইণ্টিগ্ৰেট কৰি থ'লে তাত কিমান লাগিব 50% লাগিবই মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA তাত কিমান লাগিব 5 BCA BSc কম্পিউটাৰ সায়েন্স BSc IT BE CSE BTech এই বিষয়খিনি থাকিব লাগিব তেতিয়া কি কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব কিহৰ ওপৰত MCA মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন তাৰ পাছত আহিলে 1+2 এ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম এটো 1+2 দুবছৰীয়া কোৰ্স বুলি কৈছে ফৰ ষ্টুডেন্ট হেভিং নো ম্যাথমেটিক্স বেকগ্ৰাউণ্ড 1 ইয়াৰ ব্ৰিজ কোৰ্স উইল বি কম্পালসৰি ইয়াত কি বুলি কৈছে ষ্টুডেন্টৰ ম্যাথমেটিক্স বেকগ্ৰাউণ্ডটো নালাগে বুলি কৈছে ইয়াত 1 year ব্ৰিজ কোৰ্স উইল বি কম্পালসৰি এটা কোৰ্স কি হ'ব লাগিব বাধ্যতামূলক হ'ব বুলি কৈছে আবা এখিনি পঢ়ি নেদাকো মাষ্টাৰ ইন ট্ৰেভেল এণ্ড ট্যুৰিজম মেনেজমেন্ট তাৰ কাৰণে কি লাগিব graduate any branch subject except fine arts and music of minimum 3-year duration from the recognized university institute securing at least 50% marks 50% লাগিব এটো কি কৰিবলৈ যাওঁতে MTTM কৰিবলৈ যাওঁতে গতিকে মোৰ স্বাস্থ্যটো হিমানটা ভাল নহয় আৰু স্বাস্থ্য কেন্দ্ৰিক কাৰণৰ বাবে কি হৈছে মোক কৰবাত লাগি ধৰিব পাৰে শব্দ কৰবাত ভুল হ'ব পাৰে গতিকে BA পাস কৰা বা BSc পাস কৰা কমাৰ্চ পাস কৰা ছাত্ৰ ছাত্ৰী সকলে হয়তো নিজে পঢ়ি ল'ব পাৰে গতিকে কৰবাত মোৰ ভুল ভ্ৰান্তি থাকি যাব পাৰে স্বাস্থ্যজনিত কাৰণত মই যেনে তেনে ভিডিওটো প্ৰস্তুত কৰিবলৈ লৈছো তাত যদি কিবা ভুল ভ্ৰান্তি হৰাই ল'ব বুলি মই সকলোৰে উচ্চত আশা ৰাখিলো ইয়াত আছে মই পৰৱৰ্তী অংশলৈ গৈছো ভিডিওটো যথেষ্ট দীঘল হৈ যাব ইয়াত মই মেইন পইণ্ট কেইটা পঢ়িম ইয়াত দিছে যে beside the above candidate appearing in 6 semester BA BSc BCom examination 2024 and waiting for their result are eligible to appear in DUBJET 2024 and can get provisional admission if selected ইয়াত কি বুলি কৈছে 6 semot যি সকলে পঢ়ি আছে তেওঁলোকেও মানে কি কৰিব পাৰিব পৰীক্ষাৰ আগমুহূৰ্তত মানে আমাৰ ইউনিভাৰ্সিটি সিস্টেমত কি আছে ৰিজাল্ট নোহোৱা আগতে BA BSc ৰিজাল্ট নোহোৱা আগতে এন্ট্ৰেন্স পৰীক্ষাৰ সিস্টেমটো হৈ যায় এন্ট্ৰেন্স পৰীক্ষাৰ পাতি দিয়া হয় গতিকে যি সকলে 6 semot পঢ়ি আছে ৰিজাল্ট নোলোৱা আগমুহূৰ্তত কি কৰিব পাৰিব এই এন্ট্ৰেন্স দিব পাৰিব candidate appearing in final semester examination and waiting results but have backlog in second and fourth semester examination are also eligible to appear in the DUBJET can get provided admission if selected যাৰ কি আছে সেকেন্ড সেমৰ ফৰ্থ সেমত যদি বেক আছে তেওঁলোকে পাৰিব বুলি ইয়াত দিছে if যদি সিলেক্টেড হয় বুলি দিছে however the above mentioned candidate shall have submit the final gate sheet mark sheet with the stipulated date in the decided by the university তেওঁলোকে কি কৰিব লাগিব গেট sheet হেই কৰিব লাগিব mark sheet কি কৰিব লাগিব submit কৰিব লাগিব তবা আহিলে conduct DUBJET 2024 selection of candidate ইয়াত মই কৈছো যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ হলে এন্ট্ৰেন্স পাস কৰিব লাগিব এন্ট্ৰেন্স পাস কৰিলে নব এন্ট্ৰেন্সত ভাল মাৰ্কস উঠাব লাগিব তেতিয়াহে আমাৰ ছাত্ৰ ছাত্ৰী সকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িব পৰা হ'ব হেদিছে এক নম্বৰ এটো the DUBJET 2024 is conducted by the Dibrugarh University Postgraduate Entrance Tests both Dibrugarh University এই DUBJET to কোনে পাতিছে Dibrugarh University Postgraduate Entrance Test যিখন বোৰ্ড আছে তেওঁলোকে পাতিছে the DUBJET 2024 shall be conducted for all candidates for academic program mentioned below irrespective of the university have passed the qualifying examination subject কি বিষয় DUBJET to পাতিছে হেতু কথা কৈছে
MA in Anthropology, Assamese, Boro, Economics, History, Sociology, Statistics, Geography, Education, English, Mathematics, Political Science, Philosophy, Applied Psychology, Mass Communication, Women Studies. এইখিনি MA ক্ষেত্ৰত MSc ক্ষেত্ৰত আছে Anthropology, Applied Geology, Life Science, Botany, Physics, Statistics, Geography, Chemistry, Mathematics, Biotechnology, and Bioinformatics. তাৰপৰা MCOMৰ ক্ষেত্ৰত ফাইনেন্স এণ্ড মাৰ্কেটিং, MAT, MCA, MTTM। ওপৰত যিখিনি ছাবজেক্ট মই পঢ়ি দিলোঁ সেইখিনিকে ইয়াত কি কৰিছে পুনৰ উল্লেখ কৰিছে। Notification for some other postgraduate, undergraduate, diploma and certificate program have already been notified or will be notified separately. ইয়াত কি কৈছে কি পোষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰত কি ডিপ্ল'মা হওক বা চাৰ্টিফিকেটৰ ক্ষেত্ৰতে হওক এইখিনি যিমান নটিফিকেশ্যন হয় সেইখিনি ছেপাৰেটলি উল্লেখ কৰিব মানে যি পৰৱৰ্তী সময়ত আহিব। চিলেকশ্যন ক্ৰাইটেৰিয়া ফৰ এডমিশ্যনৰ কাৰণে কি হ'ব বাছনি কেনেকৈ কৰিব চিলেক্ট কেনেকৈ কৰিব ডুবজেটৰ পাছত সেই প্ৰচিডিউৰটো মই পঢ়ি দিছোঁ। ইয়াত দিছে যে ফৰ 80% চিট ৰিজাৰ্ভ ফৰ ষ্টুডেণ্ট graduate from Dibrugarh University. Graduate from Dibrugarh University shall be selected on merit of the DUBJET 2024 যে 80% চিট আসন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰী কলেজত পঢ়ি আছে তেওঁলোকৰ কাৰণে কি থাকিব সংৰক্ষণ থাকিব বুলি কৈছে। আৰু কি কৈছে shall be selected on the merit of the DUBJET তেওঁলোকৰ কাৰণে যিসকলে মেৰিটত ডুবজেটৰ 2024 চনত মেৰিটত থাকিব তেওঁলোকৰ কাৰণে 80% আছে বুলি কৈছে। তাৰপৰা আহিলে ইন এডিশ্যন টু দ্য ফুলফিলমেণ্ট অফ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত কি ডুবজেট 2024 shall be of 100%। এইখিনি ইমান দৰকাৰ নহয় কিন্তু মনত ৰখা ভাল যে 80% আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যিসকল এফিলিয়েটেড কলেজত BA BSc BCom কৰি আছে তেওঁলোকৰ কাৰণে। পইণ্ট নম্বৰ 2 B for the 20% of seat reserved for the graduate of all recognized university other than Dibrugarh University the candidate shall also be selected on the merit of the DUBJET 2024 only subject to the fulfillment of minimum eligibility criteria উল্লেখ কৰিছে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত এফিলিয়েটেড কলেজত যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা নাই বা ডিব্ৰুগড় অবিহনে গুৱাহাটী তেজপুৰ ওমেন ইউনিভাৰ্চিটি তেওঁলোকৰ পৰা যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যদি পঢ়িবলৈ আহে তেওঁলোকৰ আণ্ডাৰ কলেজৰ পৰা যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহে আদাৰ ইউনিভাৰ্চিটি তেওঁলোকৰ কাৰণে 20% চিট ৰিজাৰ্ভ আছে। তাৰপিছত C নম্বৰ candidate is eligible to appear in the DUBJET 2024 in maximum 4 subject একেবাৰে 4টা সাবজেক্টত কি হ'ব পাৰে ডুবজেটত কি কৰিব পাৰিব এপিয়াৰ হ'ব পাৰিব। তাৰপৰা কৈছে moreover they should not apply in more than one subject যদি 4টাতকৈ বেছি সাবজেক্ট নোৱাৰিব বুলি কৈছে। See anthropology, applied geology, chemistry, education, English, history, mathematics এইটো ফাৰ্ষ্ট শিফ্টৰ কথা কৈছে। ইয়াত কি কৈছে candidate is eligible to appear হয় হয় ঠিকে কৈছে 4টা সাবজেক্টত পাৰিব বুলি কৈছে। আৰু ফাৰ্ষ্ট শিফ্টটো কৈছে ফাৰ্ষ্ট শিফ্টত কি থাকিব মানে পৰীক্ষাটো ভাগকে হ'ব মানে গোটেইখিনি সাবজেক্ট একেদিনে হ'ব নোৱাৰে। ফাৰ্ষ্ট শিফ্টত এন্থ্ৰোপলজি এপ্লাইড জিঅ'লজি কেমিষ্ট্ৰি এডুকেশ্যন ইংলিছ হিষ্ট্ৰী মেথমেটিক্স। সেকেন্ড শিফ্টত আছে আছামিজ বড়ো বায়োটেকনলজি এণ্ড বায়ো ইনফৰ্মেটিভ ফিলচফি পলিটিকেল চায়েন্স MTTM। শিফ্ট থ্ৰীত আছে কি আছিলে এপ্লাইড সাইকোলজি ইকনমিক্স জিঅ'গ্ৰাফি লাইফ সায়েন্স বটানী লাইফ সায়েন্স জিঅ'লজি MAt ফিজিক্স ষ্টেটিষ্টিক্স এইখিনি। ফৰ্থ শিফ্টত আছে MCOMৰ ক্ষেত্ৰত ফাইনেন্স এণ্ড মাৰ্কেটিং মাছ কমিউনিকেশ্যন MCA ছচিয়লজি ওমেন ষ্টাডিজ। মৰমৰ বন্ধু বান্ধৱীসকল যে আপোনালোকক মই এই কথা জনাই থ'ব বিচাৰিছোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেন্স পৰীক্ষাৰ
ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰত যিখন নটিফিকেশ্যন আহিছিলে 7 মে 2024 তাৰিখে, এই নটিফিকেশ্যনখন যথেষ্ট দীঘল। যদি মই সম্পূৰ্ণ কৰিবলৈ যাওঁ ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব। হয়তো নেটৱৰ্কৰ কাৰণে মোৰ ভিডিঅ'টো আপলোড কৰোঁতে বহুত টাইম লাগিব, সময়ো মোৰ হাতত যথেষ্ট কম। গতিকে এই ভিডিঅ'টো মই প্ৰথম পাৰ্টটোহে আপোনালোকলৈ আগবঢ়াই দিছোঁ। যদি প্ৰথম পাৰ্টটো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ সৈতে। আৰু তেতিয়াহে মই পৰৱৰ্তী অংশত এডমিশ্যন ক্ৰাইটেৰিয়া কথা পাতিম, হোষ্টেলৰ কথা পাতিম, কেনেকৈ চিলেক্ট কৰিব, কেতিয়া এণ্ট্ৰেঞ্চ হ'ব, ক'ত এণ্ট্ৰেঞ্চ হ'ব, এণ্ট্ৰেঞ্চৰ চেণ্টাৰ ক'ত পৰিব, আৰু এণ্ট্ৰেঞ্চৰ কাৰণে যদি তোমালোকক সহায় লাগে, সম্পূৰ্ণ সহায় এই RC লখিমপুৰ ইউটিউব চেনেলটোৱে তোমালোকক সহায় কৰিব। এণ্ট্ৰেঞ্চ বিষয়ত কি ছায়েন্সৰ ক্ষেত্ৰত কি পঢ়িব লাগিব, বা BSc ক্ষেত্ৰত, BCom ক্ষেত্ৰত, BA ক্ষেত্ৰত কি পঢ়িব লাগিব, সম্পূৰ্ণ ডিটেইলছ এই চেনেলটো তোমালোকক সহায় কৰিবলৈ সাজু আছে। গতিকে চেনেল ছাবস্ক্ৰাইব কৰা, আৰু যিসকলে এণ্ট্ৰেঞ্চ দিবা ভিডিঅ'টো নটিফিকেশ্যনখন ভালকৈ চাই ল'বা, আৰু তাৰ আগতেই তোমালোকে ভালকৈ পঢ়ি থাকিব লাগিব। ভালকৈ পঢ়িবই লাগিব, ডিগ্ৰীত যিখিনি পঢ়িলা সেইখিনি পঢ়িব লাগিব, তেতিয়াহে এণ্ট্ৰেঞ্চত ভাল মাৰ্কছ পাবা। আৰু এণ্ট্ৰেঞ্চত ভাল মাৰ্কছ পালেহে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িব পাৰিবা। গতিকে ভিডিঅ'ৰ পৰৱৰ্তী অংশত মই সকলো কথা পাতিম। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিখন নটিচ আছে এডমিশ্যনৰ, তাৰ পৰৱৰ্তী অংশত সকলো কথা পাতিম। গতিকে আজিলৈ আহোঁ, পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোলৈ ধন্যবাদ জনালোঁ। আৰু এটা কথা কৈ থৈছোঁ, ক'ৰবাত ৱৰ্ড মিনিংটো কৈ থৈছে, স্পেলিংটো ক'ৰবাত হয়তো মে বি ভুল হৈ যাব পাৰে, তোমালোকে বা আপোনালোকে শুধৰাই ল'ব। আৰু ক'ৰবাত ভুল দেখিলে আপোনালোকে শুধৰাই দিলে মই পৰৱৰ্তী সময়ত কৃতাৰ্থ হ'ম। গতিকে আজিলৈ আহোঁ, পুনৰ ধন্যবাদ দিলোঁ।